What's up guys, this is Subroto Nath and welcome back to my another update. আজিৰ আপডেটটো আছে অসমীয়া অভিনেতা কিশোৰ দাসৰ ওপৰত। আপোনালোকৰ মাজত কিছুমানে হয়তো ইতিমধ্যে গম পাইছে যে অভিনেতা কিশোৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু হস্পিটেলত ভৰ্তি হৈ আছে এতিয়া। সো বহুতো লোকে সামাজিক মাধ্যমত পোষ্ট কৰি তেওঁক সহায় কৰিবলৈ আহ্বান জনাইছে। এজনে লিখিছে যে অত্যন্ত দুখেৰে আজি জনাব লগা হৈছে যে আমাৰ অতি মৰমৰ ভাতৃ অভিনেতা কিশোৰ দাস মাত্ৰ 28 বছৰ বয়সতে ভয়ানক কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেওঁক চিকিৎসাৰ বাবে বহু অৰ্থৰো প্ৰয়োজন হৈছে। এই সময়ত আমাৰ চলচ্চিত্ৰ সমাজে পৰিয়ালটোৰ লগতে কিশোৰৰ কাষত থিয় হৈ আন একো ধৰণে নোৱাৰিলে অত্যন্ত আৰ্থিক দিশত অকণমান সকাহ দিব নিশ্চয় পাৰোঁ। সেইবাবে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে যিয়ে যেনেকৈ পাৰে নিজৰ সাধ্য অনুসাৰে এই প্ৰতিভাশালী অভিনেতাজনৰ চিকিৎসাৰ হেতু কিছু আৰ্থিক সহায় আগবঢ়ায়। ইতিমধ্যে বহুজনে ব্যক্তিগতভাৱে কিশোৰলৈ সহায় আগবঢ়াইছে। সো এইখিনিৰ পিছত পোষ্টটোত লিখা আছে যে বাকী সকলোৱে যাতে সহায় কৰে। মই আপোনালোকক একাউণ্ট নাম্বাৰৰ ডিটেইলছটো আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে সহায় কৰিব পাৰে। সো মোৰ ফালৰ পৰাও কিশোৰ দাসলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকে যাতে অতি সোনকালে সুস্থ হৈ উঠে আৰু আমাৰ মাজত আগৰ দৰে জীয়াই থাকে। সো গাইজ, এয়া আছিল আজিৰ এটা সৰু আপডেট। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে সহায় কৰিব নিশ্চয় কিশোৰ দাসক।